তাৰপিছত আপোনালোকে এতিয়া অসমত থকা কি চালে নতুনকৈ কেলকাতা গৈছে নিজৰ গম পাওঁ যে নেক্সট টিকেট কৰিছে যোৱাৰ মতে আমাৰ অসমীয়া ষ্টাইলত ধুনীয়াকৈ সজাই ফিল্ম ফেয়াৰত পাৰফৰ্মেঞ্চ কৰিলে এইবোৰ চাইছেনে নাই তাৰ পৰা চাইছে কি কৈছে চাই উঠি কি কৈছে হাই ফ্ৰেণ্ডছ কি খবৰ ভালে আছে নিশ্চয় সকলো স্পেচিয়েল ৱেলকাম জনাইছোঁ সকলোকে আৰু মোৰ লগত আজি স্পেচিয়েল গেষ্ট এগৰাকী আছে আমি এটা শ্বুটিং লোকেশ্যনত আছোঁ কিন্তু তথাপিও মই অকণমান সময় উলিয়াই শ্যামন্তিকা শৰ্মা আছে আমাৰ লগত আৰু বা ৱেলকাম থেংক ইউ আৰু খুব নতুনকৈ বিয়া গৈছে আপোনালোকে দেখিছে ইতিমধ্যে আৰু বিয়াৰ পিছত কাম পুনৰ আৰম্ভ কৰিছে আৰু অলপতে ফিল্ম ফেয়াৰো অনুষ্ঠান হৈ গৈছে আপোনাৰ নাচ খুব ভাল পাইছে জনজাতীয় যি জনগোষ্ঠীয় নাচ কৰিছিলে সকলোৱে চ' শুভেচ্ছা থাকিল খুব ধুনীয়া প্ৰগ্ৰাম এটা কৰিছে আৰু এতিয়া মানে অলপ ভিন্দৰ কথা তেওঁ ক'ত থাকে তেওঁতো অৰিজিনেল কলকাতাৰ হয় আৰু আমি তাতে থাকোঁ এতিয়া কিন্তু তেখেতে অসম খুবেই বেছি ভাল পায় গতিকে আমি যিমান কলকাতাত থাকোঁ তাতকৈ বেছি সময় আমাৰ গুৱাহাটীতে থকা হয় আৰু মেবি আমি অসমত শ্বিফ্ট কৰিব পাৰোঁ আমি চাই লওঁ ক'ত কেনেকৈ কি কৰিব পাৰোঁ আৰু তেখেতৰ কাম হ'ল তেখেতে চাকৰি যিহেতুকে নেভিত কৰে ডেনিছ ফ্লিটত কৰে নেভি কেপ্টেইন হয় গতিকে তেখেতৰ কামৰ সূত্ৰে তেখেত ডেনমাৰ্কত থাকে খুব বিজি শ্যামন্তিকা বা তথাপিও শ্বুটিঙৰ মাজতে আমি যিহেতু কথা পাতি আছিলোঁ ভিন্দৰ কথা তাৰপিছত আপোনালোকে এতিয়া অসমত থকাৰ কাৰণে কিবা প্লেন কৰিছে নেকি এনে ৰাইজে বিচাৰিছে আপোনাৰ কাম দেখি যাওক যেনেদৰে আপুনি গানসমূহ কৰিছে চিৰিয়েলো কৰিছে চিনেমাৰ লগত জড়িত হওক গতিকে যেতিয়া বিয়াৰ সময়ত সকলোৱে কৈছিল যে আমি কিন্তু চাব বিচাৰোঁ জানমণিকাকো এতিয়া অসমত থকাৰ কিবা পৰিকল্পনা তাকে ক'ব বিচাৰিছোঁ যে এতিয়া একো ক'ব নোৱাৰোঁ যিহেতুকে যিমান পাৰোঁ সোনকালে আকৌ কাম বেক কৰিবই দিছে বা কৰিছোঁ নিজৰ ইচ্ছা আছে গতিকে আহিছোঁ আৰু বাকীখিনি প্লেনিং তেনেকৈ লাহে লাহে কৰি যাম চব সময় অনুযায়ী আৰু চবফালে মিলাব লাগিব যিহেতুকে চব নতুনকৈ আৰম্ভ কৰিছোঁ এইবাৰ শেষত আপোনাৰ পৰা এইখিনি জানিম যিহেতু নতুন ঘৰ নতুন পৰিয়াল আৰু ছোৱালী সকলোৰে নতুন এটা থাকে নহয় কেনেকুৱা লাগিছে কেলকাতাত গৈ আপুনি কেনেকুৱা পালে কি বিৰাট ভাল লাগিছে কি চালোঁ কি চালে নতুনকৈ কেলকাতা গৈছে নিজৰ ঘৰত গৈছে তাৰোপৰি অলপ চলপটো ফুৰিছে ফুৰিছোঁ খুব ফুৰিছোঁ আমি বিয়াৰ পাছৰ পৰা আমি ফুৰিয়ে আছোঁ আমাৰ সময় মানে কেনেকৈ গৈছে নিজেও নাজানো বিশেষকৈ মোৰ হাজবেণ্ড বিৰাট বেছি ছাপৰ্টিভ হয় চব ক্ষেত্ৰতে আৰু তেখেত যিহেতুকে নিজে শ্বিপত থাকে তেনেকৈ নিজেও সময় নাপায় ঘূৰি ফুৰিবৰ কাৰণে গতিকে যেতিয়া ঘূৰি আহে এনেকৈ মেক্সিমাম টাইম ঘূৰি ফুৰিবই ভাল পায় গোটেইখন মানে ক'ত কেনেকৈ কি প্লেনিং কৰে মই নিজেও গম নাপাওঁ জাষ্ট গম পাওঁ যে নেক্সট টিকেট কৰিছে কৰিবলৈ যাম টিকেট কৰিছে প্লাছ মোৰ মাদাৰ ইন ল তেখেতো বহুত বেছি ছাপৰ্টিভ হয় বহুতখিনি তেওঁলোকৰ নিয়মে শিকাইছে বা এনেকুৱাও নহয় যে ঘৰখনত অকল মই তেওঁলোকৰ নিয়মে মানিব লগা হৈছে মই সম্পূৰ্ণ অসমীয়া ষ্টাইলতে বা মোৰ মন্দিৰ এটাও আছে খুব ধুনীয়া মন্দিৰটো মই নিজৰ মতে আমাৰ অসমীয়া ষ্টাইলত ধুনীয়াকৈ সজাই লৈছোঁ মোৰ ধুনীয়া কালিমা আছে আৰু খুব ভাল লাগে মানে সেই কেলকাতাৰ ঘৰখনত বেংগলীৰ বাহিৰে অসমীয়াটো সকলো মানে কৰি মন্দিৰটো সেইকাৰণে সজাই লোৱা হৈছে গোটেই ঘৰখন মোৰ অসমীয়া হৈ গৈছে মোৰ ঘৰখনলৈ গ'লেই দেখিব গোটেই কাঁহী বাতিৰ পৰা আদি কৰি সকলো আছে শৰাইৰ পৰা আদি কৰি চব বস্তুৱে পাব জাপিৰ পৰা আদি কৰি চব পাব দেখিব তেওঁৰ ঘৰখনত কোন আছে আপোনাৰ শাহুমাৰ লগতে আৰু কোন আছে মোৰ একচুৱেলি শাহুমাই আছে দেউতা নাই ঢুকাইছে আৰু মোৰ হাজবেণ্ড গতিকে সৰু ফেমিলি হেপী ফেমিলি হেপী ফেমিলি শাহুমাই আপোনাক কি কয় মানে আগতে গম পাইছিলে নে অভিনেত্ৰী এগৰাকী ভাল পায় জানে তাৰপিছত কি কয় আপোনাৰ অভিনয় লৈ তেওঁ কি মানে খুব চাবলৈ ইচ্ছা কৰে খুব ইচ্ছা কৰে আৰু প্লাছ তেখেতে মোক ছাপৰ্ট কৰিছে কৈছে যে তুমি নিশ্চিন্ত মনে কাম কৰা খুব আনন্দ মনে কাম কৰা আমি তোমাৰ লগত আছোঁ আৰু এইবিলাক আপুনি যে ফিল্ম ফেয়াৰত পাৰফৰ্মেঞ্চ কৰিলে এইবোৰ চাইছেনে নাই তাৰ পৰা চাইছে কি কৈছে চাই উঠি কি কৈছে ৰিহাৰ্চেলৰ সময়তে আচলতে মা এক্সাইটেড এদিনে ৰিহাৰ্চেল কৰিবলৈ মাতিছিলে গতিকে এদিনে ৰিহাৰ্চেল কৰিলোঁ আৰু যেতিয়া গম পাইছে মায়ে নাচিম বুলি গতিকে তেতিয়াই টিভি কালাৰ্ছ অন কৰি চাই আছিলে যে বোৱাৰীকক দেখিব তাৰপিছত ক'লোঁ মাক যে নহয় নেক্সট যিদিনা নাচিম তাৰপিছতহে টেলিকাষ্ট হ'ব গতিকে বিৰাট ভাল পায় তেখেতে আৰু তেখেতেও গান
চান গায় ৰিৱাজ কৰে তাৰ পৰা কেলকাতাৰ পৰা দূৰ যদিনো এনেকুৱা হয়নে দিনত ফোন কৰি থকা খবৰ লোৱা মানে বহুতে কয় যে দূৰত থাকিলে বোৱাৰী গতিকে কিছুমানে মিছো কৰে আকৌ কিছুমানে বৰ খবৰ লয় তেনেকুৱা ধৰণৰ হয় মানে কোনখন ঘৰৰ পৰা কেলকাতাৰ মাৰ কথা কৈছোঁ শাহু মাৰ একোৱে দিগদাৰ নকৰে মা মানে ইমান বেছি ভাল মই সঁচাকৈ বহুত বেছি লাকি বুলি ক'ব খোজোঁ নিজকে কাৰণ মা ভগৱান মানে খুব বেছি সাই বাবা মানে কালী মা মানে আৰু ভগৱানক লৈ ব্যস্ত হৈ থাকে আৰু ঘৰখন সম্পূৰ্ণভাৱে মোক নিজৰ মতে কৰি ল'বলৈ দিছে গতিকে চব ময়েই চাব লাগে গতিকে এনেকুৱা নহয় যে অসমীয়া পৰিয়ালৰ পৰা গৈ বেলেগ এটা হেৰিত গৈছে যেতিয়া বেলেগ তেনেকুৱা নহয় আচলতে দুইটা বজাই ৰাখি ঘৰখন চলি গৈছে নহয় খুব বেছি ছাপোৰ্ট কৰে মোৰ হাজবেণ্ডে ইনফেক্ট টাচউড ভগৱানে সদায় এনেকৈ যাতে আমাক ৰাখক মই যিটোৱে বিচাৰোঁ তেনেকৈ মোক মানে দিবলৈ চেষ্টা কৰিছে থেংক ইউ ছ' মাছ বা ইমান ব্যস্ততাৰ মাজত বাই অকণমান সময় দিছে আৰু আমি নতুন ঘৰত যিহেতু গৈছে আপোনালোক সকলোৱে জানিব বিচাৰিছিলে সেইকাৰণে নতুন ঘৰখনৰ কথা জনালোঁ যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ বাই বাই বাই